আমি আজি শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত গভীৰ শ্ৰদ্ধাৰে উদযাপন কৰিছোঁ মহান সাংস্কৃতিক বিপ্লৱী জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি অৰ্থাৎ ৰাভা দিৱস। কলাগুৰুৰ জীৱন আৰু কৰ্মই অসমীয়া জাতিক সদায় প্ৰেৰণা যোগাই আহিছে। তেওঁ শিল্প সংগীত আৰু নাট্যক জনগণৰ কণ্ঠস্বৰ হিচাপে এটি শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। আজিৰ অনুষ্ঠানত আমি তেওঁক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। বন্তি প্ৰজ্বলনৰ জৰিয়তে সংগীত আৰু নৃত্যৰ জৰিয়তে আৰু আমাৰ অন্তৰৰ গভীৰতাৰে এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষিকা আৰু অভিভাৱকসকলৰ মাজত অসমীয়া সংস্কৃতি সম্প্ৰীতি আৰু ৰাভাদেৱৰ আদৰ্শৰ বাণী ছটিয়াই দিব বিচাৰোঁ। আমি সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি কলাগুৰুৰ দৰ্শন আৰু সংস্কৃতিৰ বাটেৰে আগবাঢ়োঁ। তেখেতৰ দৰে সাহসী সৃষ্টিশীল আৰু সমাজ মনস্ক হৈ উঠোঁ। ধন্যবাদ। জয় আই অসম। ধৰণী খুৱাই থকা অতি মোহনীয়া